পেপাৰখনত আজিকালি ভাল খবৰ বুলিবলৈ একেবাৰে নোপোৱাই হ'লো। মূল্য বৃদ্ধি, দুৰ্ঘটনা, মাৰপিট, আন্দোলন এইবোৰহে পোৱা হ'লো। কি যে হ'ব আজিকালি ঐ। মনে ঐ মনে চাই বোলাচোন। গৈছো। চলাইটো আনো। হা? চলাইটো আন, চলাইটো। নিছো নিছো। ইয়াক কি আনিলি তই? আপুনি হে চোলা আনিব কৈছিলে আকৌ। হেৰৌ চলাই আনিব কৈছো, চলাই আন, চলাই আন। চলাই হ'ব দে, এইটো জ্বলাই আন যা। এইটো জ্বলাই আনিম। আন যা। হ'ব আহিছো। ভালকে ক'ব লাগে আকৌ, কাণে নুশুনা মানুহ। যাচোন যা। কি যে হ'ব নহয়, দিনকালবোৰ বৰ বেয়ালৈ গৈ আছে দেই। হয় দেই, আনিলো খুৱাইটো, জ্বলাই আনিলো। ইয়াত আৰু কি কৰিলি? আপুনি আকৌ জ্বলাই আনিব কৈছিলে। হেৰৌ জুই চলাই কেনেকে জ্বলাই তই নাজানো নেকি আজিলৈকে? খালি খালি যা, তই নিজৰ কাম কৰকে যা, পিছফালে যা। আপুনি সদায় জ্বলাই থাকে, আজিহে মোক জ্বলাব দিছিলে, মইনো কি জানো, সেইকাৰণে গোটেইটো জ্বলাই লৈ আহিলো। খালি খালি নাই খোৱা নহয় ছাৰ, জ্বলাই পেলালো। যা, তই ভিতৰত থকে যা। আৰু নিজৰ কামত লাগে যা। হ'ব হ'ব হ'ব। শুনচোন। কওকচোন। এই মোবাইলটো লৈ আনচোন, মোবাইলটো। হা? এইটো আন, এইটো 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 এইটো। হ'ব। আনিলো ককাইটো। হেৰৌ তই আকৌ কি আনিলি? আপুনিহে এনেকে দেখুৱাইছিলে, গাঁৱতো আনিবলৈ কৈছিলে। মোবাইলটো আনিব কৈছিলো, মোবাইলটো। মোবাইলটো। তোৰ পৰা মোৰ উপায় নাই আৰু দেই। তই যাচোন যা, কামত লাগৈ যা। হ'ব আৰু মোক একো নক'ব আৰু দেই। যা, হ'ব দে যা। ইয়াৰ পৰা উপায় নাই আৰু দেই। ঘৰত কিবা এটা লগালে, কিবা এটা ক'লে, কিবা এটা শুনে। এই ঘৰখন কি অৱস্থা হৈছে। ঘৰত এতিয়া মোৰ কামত সহায় কৰিবলৈ মানুহ নোহোৱা হৈছে। সেইটো বকিল নহয় নে? ককাইদেউ। চাওঁ এইফালে আছোন। গৈছো। ককাইদেউ। বচোন ব। কওকচোন। ৰাতিপুৱা ক'লৈ ওলালি তই? মই বাস্তৱহঁতৰ ঘৰৰ পৰা আহোগৈ। খবৰটো শুনি বৰ বেয়া লাগে অ'। হয়, খবৰটো পাই ময়ো ওলাইছোঁ। মানুহজনীলৈ বেয়াই লাগে। আগলৈ বুলিবলৈ নাই, পিছলৈ বুলিবলৈ নাই, এটাহে ল'ৰা। হয়। এক্সিডেণ্টটো বৰ বেয়াকৈ হ'ল নহয়। হয়। এই লাও খোলা ওলাই গ'ল বুজিছনে? শুনিছোঁ। লাও খোলা ওলাই গ'ল বোলে। না বাইক হ'ল বুলিয়ে ইমান স্পীডত চলাব লাগেনে বাৰু? তাকেইতো। বৰ বেয়া লাগে কি যে দিনকাল আহি গ'ল। কি ক'ব, উপায় নাই। মানুহজনীৰ এতিয়া অৱস্থাটো বৰ বেয়া লগা হ'ল। হয়। এতিয়াতো খবৰ ল'ব আহিলে ভালেই কৰিলি বাৰু। হয়। ভাল লাগিলে। যি কি নহওক, আমি এখন মিটিং দিয়া ভাল হ'ব নেকি? হয় নেকি? কওকচোন কি? গাঁওখনত বৰ বেয়াকৈ এক্সিডেণ্টবোৰ হৈছে। এই মদৰ বেপাৰবোৰ বন্ধ কৰিব লাগিব। গাঁওখনৰ পৰিৱেশ বৰ বেয়া লগা হৈছে দেই। হয়। লাগিলে আমি সকলোৱে মিলিজুলি এখন সভাকে পতা যাওঁ। নিশ্চয়। নে কি কোৱা? নিশ্চয়। বাইকখন দিবই নালাগিছিল নেকি? হ'লে কি হ'ব? আজিকালি ল'ৰাই বাইক নিদিলে অমুক কৰিম, তমুক কৰিম। হয়, এইটো এটা হয় পিছে। এতিয়া মই যাওঁ নেকি? ৰচোন বহ, তামোল এখন খাই যা। মনে চাওঁ এইফালে। গৈছো। তামোল এখন আন, এই আমাৰ কুকিল আহিছে।
হেৰো তই এতিয়া কেনেকে গম পালি যে তামোল লাগে বুলি মই নাই শুনা নহয় ককাইদেউ সেই মই আনতাজতহে লৈ আহিলো আলহী আহিলে তামোল আনিব লাগে দে ভাল কৰিলি দে ল কুকিল খা তামোল আচ্ছা তোৰ কামবোৰ আগবাঢ়িছে নাই পিছফালৰ কামবোৰ হৈ আছে কি এৰোপ্লেনখন পাৰ হৈ গ'ল অঁ মানুহবোৰতো বহুত দূৰলৈ যায় উঠি অঁ যাবই মই এটা কথা চিন্তা কৰি আছো কি এই মানুহবোৰ পেচাব কৰিব লাগিলে ক'ত পেচাব কৰে তোৰ যে আৰু চিন্তা দেই নহয় ওপৰপা কৰি দিলে য'তে ত'তে নপৰিব জানো সেইকাৰণে সুধিছিলো আকৌ কৃষ্ণ খালি যা তই যা এপা যা কামত লাগে যা হ'ব কি হে ৰাখিছে কি কবা আৰু তাৰ মানুহটো নাথাকিলেও আকৌ বৰ একদম পুৰা নিজান হৈ থাকে নহয় হয় তাকে লৈ লাগি থাকো আৰু কি কবা হয় নেকি ঠিক আছে মই আগবাঢ়িছো এতিয়া অঁ দে ভালকে তই যাবি দেই ঠিক আছে দে হ'ব তই গেটখন মাৰিব নালাগে হ'ব গ'লে হ'ব অঁ হেল্ল' অঁ হয় নিশ্চয় যাম ওলাইছোঁ দেই ওলাইছোঁ হয় হ'ব আচ্ছা মনে